সকলোৱে ভালে আছে আৰু সদায় সকলোৱে ভালে থকাটো কামনা কৰোঁ। আমি এতিয়া বহি আড্ডা মাৰিছোঁ শ্বুটিঙৰ মাজতে। আমাৰ মাজত আছে চন্দ্ৰজিৎ পুলিচ আৰু এজন আছে আমাৰ মাজৰ পৰা আজি বিদায় মাগিবলগীয়া আমাৰ ভাতৃসম বন্ধু দিব্য। আজি শেষ, আজি শ্বুটিঙৰ শেষ দিন। দিব্য আমাৰ মাজৰ পৰা আঁতৰি যাবগৈ। দিব্য আঁতৰি যাব মানে বিশেষ এটা কাম লৈ আঁতৰি যাব। আঁতৰি মানে ঠাই নাযায়, একেবাৰে আঁতৰি নাযায় বাৰু। আঁতৰি যাবলৈ নিদিয়ে নহয়। আমাৰ শ্বুটিংটোৰ পৰা আজি আঁতৰি যাব। চ' দিব্য যাব ভ্ৰাম্যমান জগতলৈ, আমাৰ লুইতপৰীয়া থিয়েটাৰলৈ। কৰোণাৰ কাৰণে থিয়েটাৰ বাকী দুবছৰ 3 বছৰ গমেই পায়। তো এইবছৰ ধৰ আকৌ তেখেতে পাতনি মেলিছে, তেখেতৰ ভ্ৰাম্যমান জগতটো যাতে এইবছৰ ভালকৈ যায় তাকে আমি শুভেচ্ছা জনালোঁ আৰু আপোনালোকে শুভেচ্ছা জনাব। দিব কিবা ক'বা তুমি? ধন্যবাদ অপুৰা। চবে জানেই আমাৰ ইয়াৰ বিষ্ণুদা, ইয়াৰ চন্দ্ৰজিৎ দা। মোৰ আজি ৰজাৰাণীত শেষ এই 14মহীয়া বহুত ডাঙৰ অভিজ্ঞতা জীৱনত। বহুত স্মৃতি বুকুত লৈ যাম। ভাল লাগিলে আপোনালোকে ইমান মৰম দিছে, আশীৰ্বাদ দিছে। আমাৰ অভিনয় জগতত যি অকণমান কৰিব পাৰোঁ অনাগত ভৱিষ্যতলৈ যাতে আমাক আশীৰ্বাদ দিয়ে, ৰাইজৰ আশীৰ্বাদ লাগিব আমাক, তাৰ বাহিৰে একো নাই। আৰু অপুৰাই কৈছেই মই থিয়েটাৰত গৈ আছোঁ, গতিকে আহিব আপোনালোকৰ ওচৰত যদি লুইতপৰীয়া থিয়েটাৰ যায়, দিব্যক লগ পাব। আৰু আমাৰ এই 14 মাহ কাম কৰি কেনেকুৱা লাগিলে? আগতে কাম কৰা বহুত ভাল লাগিলে। মই প্ৰথমবাৰৰ কাৰণে বহুত কেইজনৰ লগতে কৰিলোঁ, আপোনালোক দুজনৰ লগত প্ৰথমবাৰৰ কাৰণে কৰিলোঁ। ইমান ভাল লাগিলে, বহুত বস্তু শিকিলোঁ। আৰু আপোনালোককো চাগে যি অকণমান শিকাব পাৰিছোঁ নাই নাজানো, অভিনয় শিক্ষা কেতিয়াও শেষ জানো আৰু সেইখিনি জনাৰখিনি মুঠতে অকণমান দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু প্ৰথমবাৰৰ কাৰণে জীৱনত বহুত বস্তু ইয়াত হ'ল এখন মেগা চিৰিয়েলত। প্ৰথমবাৰৰ কাৰণে গুৱাহাটীৰ বাহিৰত আহি মই প্ৰথমখন মেগা চিৰিয়েল এনেকৈ কৰিলোঁ। প্ৰথমবাৰৰ কাৰণে ইমান দীঘলীয়া মেগা চিৰিয়েল এখন কৰিলোঁ। প্ৰথমবাৰ আৰু চিৰিয়াছ কাহিনীয়ে 300 এপিছ'ড পাৰ হৈ যোৱাটো বৰ সৰু কথা নহয়। নৰ্মেলি 100-150 থাকে। গতিকে 100-150 ভিতৰত চিৰিয়েল প্ৰথমবাৰৰ এতিয়া মই কৈ শেষ কৰিব নোৱাৰিম প্ৰথমবাৰৰ কাহিনীবোৰ। গতিকে ভাল লাগিলে। আৰু দাদাহঁতক যাতে আকৌ এনেকৈ নতুন কিবা কামত লগ পাওঁ। এনেইতো আমি লগ পায়ে থাকোঁ আৰু এইটো, কিন্তু আপোনালোকক আমি লগ পোৱাটো দেখুৱাবলৈ যাতে আমাৰ নতুন কাম আহে বা আমি কৰিব পাৰোঁ, তেনেকৈ মৰম দি যাব। ধন্যবাদ। এইখিনিতে আকৌ ধুনীয়া কথা এটা কৈছোঁ, মোৰ যিটো ইউটিউব চেনেল আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে, আমাৰ দিব্যৰ এটা ইউটিউব চেনেল আছে। মই এই ভিডিঅ'টোত ডেছক্ৰিপশ্যনত ইয়াৰ মই লিংকটো দি দিম। নামটো বৰ ধুনীয়া, দিহিঙে দিপাঙে দিব্য। মানে ঘূৰি থকা দিব্য আমি ঘূৰি থকা হয়তো, গতিকে চবৰে থাকেই ইউটিউব চেনেল এটা। চবৰে প্ৰেৰণাত, দাদাহঁতৰ প্ৰেৰণাত, অপুদাৰো আপোনালোকে ইমান মৰম দিছে। ছাবস্ক্ৰাইবাৰ বহুত বাঢ়িছে, তেওঁ ভাল ভাল ভিডিঅ' দি আছে, আমাৰ চিৰিয়েলখনৰ বিহাইণ্ড দ্য চিন দি আছে। তো আমিও ভাবিলোঁ অকণমান আমি ওলাই মেলি যাম তেতিয়া অনাগত দিনত আপোনালোকক কিবা কিবি অকণমান দেখুৱাব পাৰিম। গতিকে আপোনালোকে মৰম দিব, পাৰিলে দিহিঙে দিপাঙে দিব্য ছাবস্ক্ৰাইব কৰিব। মই দিব্যৰ ভিডিঅ'টোৰ লিংক এটা মই মোৰ ডিছক্ৰিপশ্যনত দি দিম। আজি দিব্যক ভাল পায় দিব্যৰ ভিডিঅ'বিলাক চাব, তাক ফ'ল' কৰিব, অকণমান আগুৱাই যোৱাত আপোনালোকৰ মৰমে অকণমান আগুৱাই যোৱাত তাক সহায় হ'ব বুলি ভাবোঁ। যেনেকৈ মোক মৰম কৰিছে সকলোৱে আগুৱাই যাব লাগে, সকলোৱে মৰম লাগিব, ভগৱানৰ আশীৰ্বাদ লাগিব, সেইটো বস্তু আৰু ন বৰা। দিব্য তুমি এতিয়া শ্বুটিঙৰ বাহিৰে ঘৰলৈ যাবানে? মই এতিয়া নগাঁৱত কাম আছে অকণমান, তাৰপিছত মই গুৱাহাটীলৈ অকণমান গৈ পেলাই ডাইৰেক্ট গুৱাহাটীটো নগাঁও মই কাইলৈ গহপুৰ ক'ত আছিল ঘৰটো? মোৰ গহপুৰ কলাবাৰীত কলাবাৰী। আৰু থিয়েটাৰ কেতিয়া তোমাৰ ৰিহাৰ্চেল? থিয়েটাৰ মোৰ 21 তাৰিখে শুভাৰম্ভ তোমাৰ ৰিহাৰ্চেলৰ। তো আমি প্ৰায় 1.5 মাহমান ৰিহাৰ্চেল কৰিম, তাৰপৰা আগষ্টৰ শেষৰ ফালে আমি ওলাম আৰু থিয়েটাৰ একেলগে চামগৈ। মই আৰু লগৰবিলাকে চাম, তাক উৎসাহ জনাম, শুভেচ্ছাটো সদায় আছে। এই দাদাহঁতৰ নিচিনাকৈ আপোনালোকো আহিব। ধন্যবাদ।